নগৰবেৰাৰ জামলাইত অনুষ্ঠিত হ'ব পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। নাও খেল অসমৰ পৰম্পৰাগত খেল ধেমালি, কৃষ্টি সংস্কৃতিৰ এক চহকী নিদৰ্শন। এই ঐতিহ্য পৰম্পৰাই গ্ৰাম্য জীৱনৰ একোখন সুন্দৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰে। সেয়ে পৰম্পৰা অটুট ৰখাৰ উদ্দেশ্য আগত ৰাখি অহা 29 আৰু 30 আগষ্ট তাৰিখে নগৰবেৰাৰ জামলাই আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত 77তম স্বাধীনতা দিৱস উপলক্ষে জামলাই বজাৰৰ গাতে লাগি থকা ৰোৱা বিলত অনুষ্ঠিত হ'ব প্ৰাইজমানি নাও খেল প্ৰতিযোগিতা। উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া মতে এই প্ৰাইজমানি নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব দুটা গ্ৰুপত। নাও খেল প্ৰতিযোগিতাত সমূহ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। আমি অন্য বছৰৰ দৰে এইবেলিও জামলাই আঞ্চলিক বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত 77তম স্বাধীনতা দিৱস উপলক্ষে জামলাই বজাৰৰ গাতে লাগি থকা ৰোৱা বিলত এখনি প্ৰাইজমানি নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আমাৰ নাও খেলখন অনুষ্ঠিত হ'ব অহা 29-30 আগষ্ট 2023 ইংৰাজী তাৰিখ মঙল আৰু বুধবাৰে, সময় দিনৰ 2 বজাৰ পৰা। আমাৰ নাও খেলখনৰ প্ৰাইজ এনেধৰণৰ। আমাৰ নাও খেলখন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ৰ খেল, এ আৰু বি। এ গ্ৰুপত থাকিব 50 হাতৰ ওপৰৰ নাও আৰু বি গ্ৰুপত থাকিব 49 হাতৰ তলৰ নাও। গতিকে আমাৰ 50 হাতৰ ওপৰৰ নাওৰ প্ৰথম পুৰস্কাৰ অৰ্থাৎ গ্ৰুপ এৰ প্ৰথম পুৰস্কাৰ 60,101 টকা লগত ট্ৰফি এটা আৰু দ্বিতীয় পুৰস্কাৰ 45,101 টকা লগত ট্ৰফি এটা। আমাৰ বি গ্ৰুপৰ পুৰস্কাৰ থাকিব এনেধৰণৰ। প্ৰথম পুৰস্কাৰ 20,101 টকা লগত ট্ৰফি এটা আৰু দ্বিতীয় পুৰস্কাৰ 15,001 টকা লগত ট্ৰফি এটা। গতিকে সমূহ খেল নাও তথা দৰ্শক ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আমি উদ্যোক্তা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।